আরে মোক বহুত মিস করি মাইটাক গীতাইটাক কি জানা না একদম হলে আইব দিয়া মস্তি করি মোৰ মুখখনে তাই চাবনি নহলে মোক পাত্তাই নিদে সেইকাৰণে ফ্ৰাই কৰা ককদে খণ্ডা বটন পাল দিব আমি বাছত আহিছিলোঁ আমি হাৱেত নামিলোঁ হাৱেৰ পৰা আমি এতিয়া আহি আছোঁ মানে নকৰোঁ আমি দেলাই আৰু আমি ৰঘুপতি চাব আহিছোঁ সকলোৱে জানে ৰঘুপতি সকলোৱে গৈছে আমাৰো মানে আফিচ থাকি আছে সকলোৰে মুখত শুনিছোঁ এতিয়া আহিছে এতিয়া আহিছোঁ খাইবা মানুহ আহিছে যাব আৰু মই যাম দেখাই পামে যে আমি মানে ট্ৰেইন আহিছে গেট কৰিছে আমি এতিয়া ৰখি আছোঁ ইয়াতে দেৰি হ'ব চাগে আমাৰ কি কৰিম উপায় নাই বাইদেউৰ মানে আমি গ'লোঁ বাইদেউ টিকট কাটাৰা টিকট কাটিব আৰু আমি অনলাইনত টিকট কাটিছোঁ যিহেতুকে আমি ৰিক্সাৰ পৰা নামিলোঁ আৰু ভিতৰ ফালে সোমাই যাওঁ আমি এতিয়াতো আমাক ভিতৰত কৰিব নোৱাৰোঁ ইয়াতে অলপ মানে উঠালোঁ আৰু গৈ ভিতৰত মানে ঘৰত যাই যি বাৰু সেইখিনি অলপ মানে ৰঘুপতি চাব আহিলোঁ আৰু চাই কৈ আছোঁ ওলাই আহি কেনেকুৱা লাগিছে আহিলে আমি ভিতৰ ফালে ওলাই যাওঁ মানে সোমাই যাওঁ এয়া টিকট কাটি আছে বাইদেউহঁতে ভিতৰত এইটো হৈছে ৰঙিয়া ডিলাইট গ'ল চিনেমা হল আমি দুজনী বাইদেউ ইয়াত পাই গ'লোঁ আৰু আমি হলত সোমাব গৈছোঁ ভিতৰ ফালে যিহেতুকে আমাৰ টাইম হৈছে আৰু আমি ভিতৰত দুয়োজনী বহি গ'লোঁ এতিয়া আমাৰ চিনেমা আৰম্ভ হ'ব কাৰণ আমি ঠিক সময়তে গৈছিলোঁ তাত আৰু আমি দুয়োজনী এনেদৰে বহি আছোঁ চিনেমা আৰম্ভ হৈছে চিনেমাখন 11টা বজাৰ পৰা আৰম্ভ হৈছিল আৰু আমি এতিয়া 2টা বজাত শেষ হৈছে এতিয়া দুয়োজনী আমি ওলাই আহিছোঁ আৰু বাইদেউ যাব ভনীয়েকৰ ঘৰত আৰু মই বাইদেউৰ ঘৰত আহি আছোঁ কাৰণ বাইদেউৰ ঘৰত বিশেষ কাম এটা আছিলে আৰু দুফালে আমি গুচি আহিছোঁ আৰু খুবেই ভাল লাগিল চিনেমাখন চাই বহুত ভাল হৈছে চিনেমাখন অসমীয়া চিনেমাখন মই বহুত বছৰৰ মূৰত চালোঁ আহি গ'লোঁ বাইদেউহঁতৰ ঘৰত আৰু এতিয়া পূজা আছে আজি নাগপঞ্চমী পূজা এতিয়া পূজাত যাম তাইয়ে এতিয়া বাইদেউহঁতৰ ঘৰত আহি পালোঁ আৰু এতিয়া মানে ড্ৰেছ পাতি কৰি যাই আছোঁ থাকিম নাগপঞ্চমী পূজা অহাকালি পাই যাব ভিডিঅ'টো লাইক কৰিব আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পূজা দেখাই আছোঁ এতিয়া আমি এয়া পূজা আৰম্ভ হৈছে আৰু আমি পূজাত আহিলোঁ সোনকালে আৰু পূজাৰীয়ে আমাক সকলোখিনি বৰণ কৰি দিয়াৰ পিছত আমাক সেৱা ল'ব দিলে আৰু আমি ইয়াতে সেৱা ল'লোঁ আৰু গাঁৱৰ পূজা যিকোনো পৰ্ব গাঁৱৰ যি পৰ্বই নহওক একেবাৰে সুকীয়া খুব ভাল লাগে গাঁৱৰ পৰিৱেশ আৰু আমি গাঁৱৰ মানুহ যিহেতুকে আমি গাঁৱৰ পৰিৱেশো খুব ভাল পাওঁ আৰু সেয়া ছাগলী বৰণ কৰি দিলে ছাগলী গোটেইখিনি বৰণ কৰি আমি সেৱা ল'লোঁ ইয়াতে
মন্দিৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ আপোনালোকক। এয়া বাইদেউহঁতৰ ঘৰৰ সন্মুখতে মন্দিৰটো। নাগপঞ্চমী পূজাৰ দিনাখন ইয়াতে পূজা কৰা হয়। মই বাইদেউহঁতৰ ঘৰলৈ যাওঁ এই নাগপঞ্চমী পূজাৰ দিনাখন, কাৰণ যিহেতুকে বাইদেউহঁতৰ ঘৰৰ সন্মুখতে আৰু বাইদেউহঁতৰ নিজৰে হয় এই মন্দিৰটো। আহি পালোঁ আৰু ভাত পানী একেবাৰে খাই আহিলোঁ আৰু তাত গৈ সেৱা ল'লোঁ। আৰু এই মাইনা কাপোৰ সলালে, আমাৰ এই মাইনাই কাপোৰ সলালে, মই এতিয়া সলাম আৰু একেবাৰে খোৱা শেষ কৰিলোঁ। আৰু ইমান ভাল লাগিছে মন্দিৰত যায়, আৰু গাঁৱৰ পৰিৱেশৰ মানে কথাই সুকীয়া, বহুত ভাল লাগে চাই। আৰু এয়া আমাৰ মাইনা কোৱা ব্লগছ মানে আপোনালোকে চাই থাকিব। ৰিয়াঞ্চি, মামী, আইতা, এইটো আইতা, মা, ৰিয়াঞ্চি আৰু এটা ককা আছে, চাবক নেকি ধপক। এইটো ককা। মামা ক'ত গেল? মামা দোকান গ'ল। সিহঁতক চাওঁ কথা পাতি আছে। কেইটা আছে মানুহ? 1 2 3 4 5 5টা আছে মানুহ। চাওঁ সেয়া বজাৰকেইটা আছে, সেইকাৰণে বুজি নাপায়। লাইক কৰিব, শ্বেয়াৰ কৰি দিব, 200 কৰি দিব। বাই বাই। কালি মই আজি নাগপঞ্চমী আছিল কাৰণে মই গৈছিলোঁ। ৰিণ্টু মামা আছে, চাবা ৰিণ্টু মামা আছে, হেৰি আছে, চাব নেকি? এইটো ৰিণ্টু মামা। ডান্স কৰি আছে। এইটো মামীয়ে ভিডিঅ' কৰি আছে। চাওক এতিয়া ভাত বনাই আছে। আমিতো ভাতে নাখাওঁ, ব্ৰত আছে না, সেইকাৰণে এইবিলাক কি কৰিছে হাঁহি দেখছে না আপোনালোকে? দেখছে এইবিলাক কাপোৰতে হ'ব দে। আজি আইতাৰ কাৰণে, আজি গৰমৰ কাৰণে আইতাক আমি যাব দিয়া নাই, সেইকাৰণে আইতা আজি থাকিছে। আৰু আপোনালোকে আৰু কি কৈছে? আৰু আপোনালোকে আইতাও আহিছে ৰাস্তা ঘৰত, সেইকাৰণে আমিও আমাৰ আইতাৰ লগত ৰখি আছো। এই আইতা হাইদি এইটো মা আহিছে, মায়ে ভাত বনাই আছে দেখো। আৰু এটা খুন্তি মাৰা এটা আইতা আছে, দেখি ধৰ এই ৰঙে আন্ধাৰ হৈ আছে নহয়, আহিলে মই সেইকাৰণে আমি এটাই কথা পাতো। আৰু কি কৰিম? আৰু খোজকাঢ়ি থাকিবই লাগিব। শুম কেনেকৈ? ভাত খায়ে শুব পাৰিম। এতিয়া আইতা দাঁত গুলাই হাঁহি আছে। মেখেলা চাদৰ লাগে বোলে, এইগিলা জোতা চোতা বেগ চেগ লৈছে একেবাৰে। কাম চাব লৈ আনিলেও ভাল লাগিল হয়। বা কামটোৱে পিন্ধিছে দেখছোনে? হাঁহি আছে এতিয়া। আৰু মায়ে কি কৰিছে চাওক, কিছু চাওক। এইয়া উৎপত্তিটো আহিলে একদম পানী দিয়কচোন। খাই দেখাই আছো, মানে পিয়া লাগছি নহয়, দেখাই আছো আপোনাক কেনেকৈ পানী খাওঁ। চাওক দিয়ক। পানী খালো। এতিয়া আমি এটা ভয়ংকৰ চেঞ্জ কৰিব। এতিয়া আইতা মই ঘুচা মাৰি এতিয়া পঢ়া নহয় কি খেলাম। তাৰপিছত ইটো এটা ভয়ংকৰ চেলেঞ্জ ল'ম। এতিয়া এই আন্ধাৰ হৈ আছে, কিবা এটা মাত ওলাই আছে ফট কৰি। এতিয়া আমি কি কৰিম? মা পাপাও আছে ৰুমত, এটা আছে ভাঙনা শুই আছে দেখছেনে? লৈ না
ভাজি আছোঁ চাহ আমি এতিয়া দিনত বহি আছোঁ এই মস্ত গৰম ধৰিছে নহয় এতিয়া কি কৰোঁ গৰম মস্ত গৰম ধৰিছে এতিয়া আমি কি কৰোঁ আৰু তাতে যাওঁ আৰু দে হ'ব দিয়ক নালি পাৰি না বাই বাই জনাব আৰু ব্লগটো